Welcome to A2Z Maths Assam. আজিৰ ভিডিঅ' টপিক হৈছে আমাৰ অখণ্ড সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণ আৰু আমাৰ ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ। যদি তোমালোকে যদি মেথছ চিলেবাছ ৰিলেটেড ভিডিঅ' চাব খোজা তেনেহ'লে আমাৰ প্ৰথম ভিডিঅ'টো চাব পাৰা মেথছৰ চিলেবাছ এণ্ড ষ্ট্ৰেটেজিৰ কাৰণে। এণ্ড একেবাৰে অংকৰ পৰা পৰিমেয় সংখ্যালৈ তোমালোকে আমাৰ প্ৰথম ক্লাছটো চাব পাৰা। একেবাৰে যদি উইক হয় এইটো বেচিক ক্লাছ 1 হয়, আৰু যদি লসাগু আৰু গসাগু ৰিলেটেড LCM এণ্ড HCF ৰিলেটেড যদি কিবা ইছ্যু আছে তোমালোকে এইটো আমাৰ বেচিক ক্লাছ 2টো চাব পাৰা। আৰু ফাৰ্ডাৰ আপডেট তোমালোকে জইন কৰিব পাৰা আমাৰ টেলিগ্ৰাম এণ্ড হোৱাটছএপ গ্ৰুপ। এণ্ড বেক টু দ্য টপিক। আজি আমি চাম অখণ্ড সংখ্যাৰ যোগ বিয়োগ। অখণ্ড সংখ্যাৰ যোগ বিয়োগ চোৱাৰ আগতে আমি কি কৰিম, প্ৰথমতে অখণ্ড সংখ্যাৰ আমি কাক বোলে এবাৰ চাই লওঁ। অখণ্ড সংখ্যা বুলি ক'লে আমি যদি এডাল যদি সংখ্যা ৰেখা যদি লওঁ, তাক যদি মাজত যদি আমি যদি শূন্য ৰাখোঁ আৰু সোঁফালে আমাৰ পজিটিভ নাম্বাৰখিনি 5, 6, এফালে আৰু আছে, এফালে -1, -2, -3, -4, -5, আৰু এইফালে আমাৰ কি নিগেটিভ নাম্বাৰখিনি। এই যিডাল সংখ্যা ৰেখাত আছে সেইডালক ক'ব আমাৰ কি, যিডাল ৰেখাত আছে সেইডালক ক'ব কি আমাৰ সংখ্যা ৰেখা, ইংৰাজীত ক'ব কি নাম্বাৰ লাইন। এণ্ড সংখ্যা ৰেখাত থকা প্ৰতিটো সংখ্যাক আমাৰ কি সংখ্যা বুলি ক'ব, আমাৰ অখণ্ড সংখ্যা, যাক আমাৰ ইংৰাজীত কি বুলি ক'ব, ইন্টিজাৰ্ছ বুলি ক'ব। এই যিবিলাক -1 আছে, -2 আছে, -5 এইবিলাক প্লাছ আমাৰ এইফালে যিখিনি আছে গোটেইখিনি আমি কি কৰিম আজি যোগ বিয়োগ পূৰণ হৰণ চাম আজি। প্ৰথমতে চোৱাৰ আগত আমি কি চাব লাগিব যে এইখিনি আমি জানিব লাগিব। এইটো হৈছে 1 নম্বৰ, নেক্সট হৈছে আমাৰ 2 নম্বৰ। 2 নম্বৰটো হৈছে মেইন। যদি দুটা সংখ্যা যদি আমাৰ যদি প্লাছত যদি থাকে, যোগৰ ক্ষেত্ৰত কৈছোঁ আজি, যোগ আৰু বিয়োগৰ ক্ষেত্ৰত, যদি দুটা সংখ্যা যদি আমাৰ যদি প্লাছত যদি থাকে তেনেহ'লে আমাৰ কি কৰিম, আমি প্লাছ কৰিম। আৰু যদি এটা যদি নিগেটিভত, এটা যদি মাইনাছত, এটা যদি প্লাছত থাকে তেনেহ'লে আমি মাইনাছ কৰিম, মাইনাছৰ পাৱাৰ বেছি। এটা যদি প্লাছত থাকে, এটা যদি মাইনাছত থাকে তেনেহ'লে আমি এগেইন মাইনাছ কৰিম, মাইনাছৰ পাৱাৰ বেছি। এই দুটা ক্ষেত্ৰত আমি মাইনাছ কৰিম। আৰু দুটা যদি মাইনাছ যদি থাকে তেনেহ'লে আমি কি কৰিম, প্লাছ কৰিম। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত আমি কৰিম যিটো সংখ্যা ডাঙৰ সেইটো সংখ্যাৰ চিন আহিব। যিটো সংখ্যা ডাঙৰ তেওঁৰ আগত যিটো চিন থাকে সেইটো চিন আহিব। ঠিক আছে, আমি এপ্লাই কৰি চাওঁ। এইটো আমি জেনুৱেনলি আমি এইটো জানিম 2 + 3 কিমান হৈ যাব, আমাৰ এইটো 5 হৈ যাব। যিহেতু 2ৰ আগতো প্লাছ আছে আৰু 3ৰ আগতো প্লাছ আছে তেনেহ'লে আমি দুটা কি কৰিম, প্লাছ কৰিম। প্লাছ কৰাৰ লগে লগে এইটো জেনুৱেন, এইটো তোমালোকে জানিবাই। নেক্সট আমাৰ আহিল কি, যদি 2 - 3 যদি কৰোঁ, 2ৰ আগত একো চিন নাই, মানে কি চিন আছে, প্লাছ আছে। এটা আছে প্লাছ আৰু এটা আছে আমাৰ কিহত, মাইনাছত। যদি এটা আমাৰ প্লাছত আছে আৰু এটা যদি আমাৰ মাইনাছত আছে, এটা প্লাছত এটা মাইনাছত, তেনেহ'লে আমি কি কৰিম, মাইনাছ কৰিম। ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিম। ঠিক আছে, আমি 3 - 2 কৰিলোঁ, ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিলোঁ। 3ৰ পৰা 2 গ'লে আমাৰ কিমান থাকিব, 1 থাকিব। কিন্তু আমাৰ এইটো এনচাৰ নহয়। 2 নম্বৰত আমি কি কৈছোঁ, যিটো সংখ্যা ডাঙৰ সেইটো সংখ্যাৰ চিন আহিব। ইয়াতে কোনটো ডাঙৰ, 2টো ডাঙৰ নে 3টো ডাঙৰ? 3টো ডাঙৰ। 3টোৰ আগত কি চিন আছে, 3টোৰ আগত মাইনাছ চিন আছে, তাৰমানে আমাৰ উত্তৰত মাইনাছ চিন আহিব। এইটো হৈছে আমাৰ উত্তৰ, -1। এইবাৰ আহিলে আমাৰ কি, মাইনাছ প্লাছ। যদি আমাৰ যদি মাইনাছ আৰু যদি আমাৰ যদি প্লাছ যদি থাকে তেনেহ'লে আমি কি কৰিব লাগিব, মাইনাছ কৰিব লাগিব। ঠিক আছে, আমি ডাঙৰটোৰ পৰা সৰুটো আমি মাইনাছ কৰি দিওঁ। কিমান ওলাল আমাৰ উত্তৰ, 1 ওলাল। এতিয়া আমি চাম কি কোনটো সংখ্যা ডাঙৰ, 2টো ডাঙৰ নে 3টো ডাঙৰ? 3টো ডাঙৰ। 3টোৰ আগত কি চিন আছে, প্লাছ চিন আছে, তাৰমানে আমাৰ উত্তৰটো আমাৰ ওলাব প্লাছত। +1 মানে আমি কি পাব পাৰোঁ, 1। এইবাৰ আমাৰ কি আছে, দুটা মাইনাছত আছে। যদি আমাৰ যদি দুটা যদি আমাৰ যদি মাইনাছত যদি থাকে তেনেহ'লে আমি দুটা সংখ্যা আমি প্ৰথমতে কি কৰিম, প্লাছ কৰিম। 2 + 3 = আমাৰ হৈ যাব কিমান, 5। তাৰপিছত আমাৰ কি, যিটো সংখ্যা ডাঙৰ সেইটো সংখ্যাৰ চিন আহিব। 2টো ডাঙৰ নে 3টো ডাঙৰ? 3টো ডাঙৰ। 3টোৰ আগত কি চিন আছে, মাইনাছ চিন আছে, আমাৰ শেষত কি হৈ যাব, মাইনাছ। মানে -2 - 3 = আমি লিখিব পাৰোঁ -5। ইয়াৰ যদি আমি দুটামান যদি এক্সাম্পল যদি চাওঁ, কিমান আছে, এটা আছে মাইনাছত, এটা আছে প্লাছত, মানে এই দুয়োখিনিক আমি কি কৰিম, ডাঙৰটোৰ পৰা সৰুটো আমি বিয়োগ কৰিম। বিয়োগ কৰিলোঁ, আমাৰ কিমান ওলাল, 9 ওলাল। 9 ওলোৱাৰ পিছত আমি এতিয়া চাম যে কোনটো ডাঙৰ, 49 ডাঙৰ নে 40 ডাঙৰ? 49 ডাঙৰ। 49ৰ আগত কি চিন আছে, মাইনাছ চিন আছে, তাৰমানে আমাৰ উত্তৰটোত কি আহি যাব, -9 আহি যাব, মাইনাছ চিন আহি যাব। সেইকাৰণে এইটোৰ উত্তৰ হ'ব আমাৰ কিমান, -9। নেক্সট যদি চাওঁ আমি 45ৰ আগত একো চিন নাই, মানে কি চিন আছে, প্লাছ চিন আছে, আৰু ইয়াত মাইনাছ চিন আছে। প্লাছ আৰু যদি মাইনাছ যদি থাকে আমি কি কৰিম, মাইনাছ কৰিম। ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিলোঁ।
কিমান হ'ব আমাৰ 15 ওলাল ঠিক আছে আমি 15 পাতি দিলো ইয়াতে কোনটো ডাঙৰ 45 ডাঙৰ নে 60 ডাঙৰ 60 ডাঙৰ 60 আগত কি চিন আছে মাইনাস চিন আছে তাৰমানে আমাৰ উত্তৰত মাইনাস চিন আহি যাব যিটো সংখ্যা ডাঙৰ তাৰ আগত যি চিন আছে উত্তৰত আমাৰ হেতু চিন হ'ব এইকেইটা এপ্লাই কৰাৰ পিছত ইয়াতে আমাৰ কি আছে দুটা মাইনাসত আছে দুটা মাইনাসত থাকিলে আমি কি কৰিম প্লাস কৰিম দুটা প্লাস করলে কি মান 33 ওলাব কিন্তু কোনটো ডাঙৰ 20 তো যেহেতু ডাঙৰ 20 আগত কি চিন আছে আমাৰ মাইনাস চিন আছে সেইকাৰণে আমাৰ উত্তৰটো হৈ যাব আমাৰ কি মাইনাসত আহি যাব প্ৰথমতে আমি এইখিনি কৰিম সেকেন্ড আমি এটো স্টেপ কৰিম এবাৰ আমি যদি চাও এটা মাইনাসত এটা প্লাসত এটা মাইনাসত এটা প্লাসত আমি কি কৰিম এই দুখিনি মাইনাস কৰিম 19 মাইনাস 15 মাইনাস কৰাৰ পিছত আমাৰ উত্তৰ ওলাল কিমান 4 ওলাল ঠিক আছে আমি 4 পাতি দিলো কোনটো ডাঙৰ 15 ডাঙৰ নে 19 ডাঙৰ 19 ডাঙৰ 19 ৰ আগত কি চিন আছে প্লাস চিন আছে আমাৰ ইয়াত আমাৰ কি চিন আহি যাব প্লাস চিন আহি যাব আৰু আমি প্লাস চিন যদি আগত যদি আহি যায় কোনো এটা সংখ্যাৰ আগত আমি হেতু চিন নাপাতো আমি ডাইৰেক্ট 4 পাতি দিব পাৰো এইখিনি আছে কি যোগ বিয়োগ এবাৰ আমি নেক্সট চাম কি অখণ্ড সংখ্যা পূৰণ এণ্ড হৰণ চাম অখণ্ড সংখ্যাৰ চোৱাৰ আগতে আমি এটা বস্তু চাম যে যদি দুটা সংখ্যা যদি প্লাসত যদি থাকে দুটা সংখ্যা যদি প্লাস থাকে প্লাস পূৰণ প্লাস সংখ্যা যদি হয় তেনেহলে আমাৰ উত্তৰটো ওলাব আমাৰ প্লাসত আৰু যদি এটা সংখ্যা যদি আমাৰ যদি প্লাসত থাকে আৰু এটা সংখ্যা যদি আমাৰ যদি মাইনাসত থাকে আৰু দুটা যদি পূৰণ হৈ থাকে তেনেহলে আমাৰ উত্তৰটো ওলাব মাইনাসত ঠিক তেনেদৰে মাইনাসটো যদি আগত থাকে প্লাসটো যদি পিছত থাকে এগেইন আমাৰ মাইনাসে ওলাব মাইনাসৰ পাৱাৰ বেছি আৰু দুটা যদি মাইনাসত যদি থাকে দুটা মাইনাসত থকা সংখ্যা যদি হয় তেনেহলে হেতু আমাৰ কি হৈ যাব প্লাসত আহি যাব আমি ইয়াত যদি চাও 2 পূৰণ 3 2 3 গুণ কিমান 6 দুটাৰ আগত কি চিন আছে একো চিন নাই মানে প্লাস চিন আছে আৰু প্লাস পূৰণ প্লাস কি হৈ যাব আমাৰ এফালে যদি চাও প্লাস পূৰণ প্লাস আমাৰ প্লাস হৈ যাব নেক্সট 2 ৰ আগত একো চিন নাই মানে কি চিন আছে প্লাস চিন আছে প্লাস পূৰণ মাইনাস প্লাস পূৰণ মাইনাস আমাৰ কি হতো লাভ উত্তৰটো ওলাব মাইনাসত 2 3 গুণ 6 এটো আমাৰ ডাইৰেক্ট 6 হৈ গল আৰু এটো আমাৰ 6 2 ৰ আগত কি চিন আছে মাইনাস আৰু 3 ৰ আগত একো চিন নাই মানে কি চিন আছে প্লাস চিন আছে মাইনাস পূৰণ প্লাস উত্তৰটো ওলাব আমাৰ মাইনাসত 2 3 গুণ 6 মানে ক'ব গলে কি যদি দুটা সংখ্যা যদি থাকে তাৰ যদি এটাটো যদি আমাৰ যদি মাইনাস যদি থাকে আমাৰ উত্তৰটো কি হতো লাভ মাইনাসত এতিয়া 2 আমি 4 নম্বৰটো যদি চাও 2 ৰ আগতো মাইনাস আছে 3 ৰ আগতো মাইনাস আছে মাইনাস পূৰণ মাইনাস আমাৰ কি হৈ যাব প্লাস 2 3 গুণ 6 আৰু কোনো এটা সংখ্যাৰ আগত প্লাস চিন থাকিলে আমি নাপাতো আমি ডাইৰেক্ট 6 পাতি দিব পাৰিম এটো যেনেকৈ আমি যদি 9 পূৰণ যদি 8 যদি লও 8 9 গুণ কিমান 72 এটাৰ আগত প্লাস আছে না মাইনাস পূৰণ এটোৰ আগত কি চিন আছে প্লাস চিন আছে মাইনাস পূৰণ প্লাস কি হৈ যাব আমাৰ মাইনাস যদি এটাৰ আগত যদি মাইনাস যদি থাকে তেনেহলে কি হৈ যাব মাইনাস আহি যাব আৰু দুটাৰ আগত যদি মাইনাস 9 পূৰণ মাইনাস 8 যদি থাকে 8 9 গুণ কিমান হ'ব 72 মাইনাস পূৰণ মাইনাস কি হৈ যাব আমাৰ প্লাস এটো হল কি অখণ্ড সংখ্যাৰ পূৰণ নেক্সট আমি এনেকুৱা কোৱেশ্চন আমি ADRE দেখা পাও আৰু সকলো ধৰণৰ এক্সামতে আমি দেখা পাই থাকো যদি -1 পূৰণ যদি -1 যদি হয় কি হ'ব আমি সদায় জানো যে ধৰা হল 1 যদি আমাৰ যদি হাজাৰটাও যদি পূৰণ কৰো তেনেহলে কি হ'ব আমাৰ সদায় উত্তৰ আমাৰ কি ওলাব 1 এ ওলাব কিন্তু মাইনাস পূৰণ মাইনাস দুটা মাইনাস পূৰণ হয় কি হল যোগ হল আলটিমেটলি আমি কি পাতব পাৰো ডাইৰেক্ট 1 পাতব পাৰো 1 আমি যিমানটাই পূৰণ নকৰো উত্তৰ আমাৰ 1 এ ওলাব এবাৰ আমাৰ মাইনাস কেইডালে চাব লাগে মাইনাস পূৰণ মাইনাস প্ৰথমতে আমি প্ৰথম দুডাল মাইনাস করলো মাইনাস পূৰণ মাইনাস কি হল আমাৰ প্লাস হল আৰু এই প্লাসটো যেতিয়া আমি যেতিয়া মাইনাসৰ লগত যেতিয়া পূৰণ করলো তেনেহলে কি হ'ব প্লাস পূৰণ মাইনাস কি হৈ যাব মাইনাস তাৰ পিছত ইয়াতে আমি এটো কাটি দিলাম 4টা চাও 1 যিমানটাই পূৰণ নেদেও আমাৰ কি ওলাব উত্তৰ 1 এ ওলাব কিন্তু মাইনাস কিমান ডাল আছে মাইনাস পূৰণ মাইনাস আমাৰ কি হৈ গল প্লাস মাইনাস পূৰণ মাইনাস আমাৰ কি হৈ গল প্লাস প্লাস পূৰণ প্লাস কি হৈ যাব আমাৰ প্লাস মানে আমি এটা বস্তু যদি চাও যদি আমাৰ -1 যদি আমাৰ যুগ্মতা যদি পূৰণ হৈ থাকে তেনেহলে আমাৰ উত্তৰ ওলাই কি হয় আমাৰ প্লাসত একদম মাইন্ড কৰবা এইটো কথা যদি যুগ্মতা যদি থাকে আৰু যদি আমাৰ -1 যদি আমাৰ অযুগ্মতা যদি থাকে ওড নাম্বাৰ যদি থাকে তেনেহলে আমাৰ উত্তৰ ওলাব কি হয় আমাৰ মাইনাসত ওলাব অযুগ্মতা থাকিলে কাৰণ যুগ্মতা যদি থাকে যেনেকৈ আমাৰ যদি
দুটা -1 যেনেকুৱাকৈ আমি দেখা পালো, কাৰণ এটা মাইনাছটো জোৰা হয় কাৰণে সিহঁতে কি হৈ যায়, প্লাছ হৈ যায়। সেইকাৰণে যুগ্মতা থাকিলে আমাৰ কি হয়, এনসাৰ ওলাব প্লাছত, যুগ্মতা থাকিলে আমাৰ এনসাৰ ওলাব প্লাছত, আৰু অযুগ্মতা থাকিলে আমাৰ কি ওলাব এনসাৰ মাইনাছত। নেক্সট যদি আমি এটা স্লাইড লৈ যদি চাওঁ, এইটো এটা সামান্য বুজিব লগা, 2 স্কুৱেৰ, 2 স্কুৱেৰ মানে হৈছে কি 2 দুটা পূৰণ, 2 2 গুণ 4। 2 কিউব, 2 কিউব মানে হৈছে কি 2 ৰ কাণ্ড 3 আছে মানে কি 2 তিনিটা পূৰণ, আমাৰ হৈ যাব কি 8 হৈ যাব। এইটো 2 2 4 4 2 8। ঠিক তেনেদৰে -1 যদি আমি যদি স্কুৱেৰ যদি দিওঁ, তেনেহ'লে আমাৰ কি হৈ যাব, -1 পূৰণ -1, কাৰণ 2 কাণ্ডত 2 আছে মানে কি দুটা -1 পূৰণ, আমাৰ উত্তৰটো কিমান হৈ যাব, অলপ আগতে যেনেকৈ চাই আহিলো, -1 আমাৰ কিমানটা আছে, যুগ্মতা আছে, তেনেহ'লে আমাৰ উত্তৰ কিহত ওলাই যাব, প্লাছত ওলাব, আৰু 1 যিমানটাই পূৰণ নকৰক আমাৰ 1 ওলাব। আলটিমেটলি আমাৰ এনসাৰ কিমান ওলাল, 1। আৰু যদি আমি 2 কিউব যদি পাতো, তেনেহ'লে আমাৰ -1 কিমানটা পূৰণ হ'ব, তিনিটা। ইয়াত আমাৰ কি হৈ যাব, -1 যেতিয়া আমি তিনিটা পূৰণ যেতিয়া কৰিম, কি হৈ যাব, 1 যিমানটাই পূৰণ নকৰক 1 থাকিব। আৰু যদি -1 যদি আমি অযুগ্মতা যদি পূৰণ কৰো, অযুগ্মতা -1 মাইনাছ পূৰণ কৰিলে কি হ'ব, এটা ৰৈ যাব, কাৰণ মাইনাছ পূৰণ মাইনাছ কি হ'ল আমাৰ প্লাছ হ'ল, প্লাছ পূৰণ মাইনাছ কি হৈ যাব আমাৰ আলটিমেটলি আমাৰ মাইনাছ হৈ যাব। মানে আমি এনেকে ক'ব পাৰো, যদি আমাৰ -1 ওপৰৰ কাণ্ডত যদি আমাৰ যদি যুগ্ম সংখ্যা যদি থাকে, দুইটো এটা কি যুগ্ম সংখ্যা, তেনেহ'লে আমাৰ উত্তৰটো ওলাব আমাৰ প্লাছত, মানে +1 ওলাব। আৰু যদি -1 কাণ্ডত যদি আমাৰ অযুগ্ম সংখ্যা যদি থাকে, তেনেহ'লে অযুগ্ম সংখ্যা যদি থাকে, অড নাম্বাৰ যদি থাকে, তেনেহ'লে আমাৰ উত্তৰটো ওলাব কিহত, মাইনাছত ওলাব। যদি আমি ইয়াত যদি চাওঁ -1 টু দি পাৱাৰ যদি 8 যদি আছে, তেনেহ'লে এইটো কি সংখ্যা, যুগ্ম সংখ্যা, ইভেন নাম্বাৰ, তেনেহ'লে আমাৰ উত্তৰটো ওলাব আমাৰ প্লাছত। আৰু -1 টু দি পাৱাৰ যদি আমাৰ যদি 51 যদি থাকে, 51টো কি এটা অযুগ্ম সংখ্যা, তেনেহ'লে আমাৰ উত্তৰটো ওলাব কিহত, মাইনাছত। কাৰণ এইখিনি জানিবলগীয়া, কাৰণ ইয়াৰ ওপৰত আমাৰ ADRE কুৱেশ্যন আহিছিল আমাৰ এইটো লাষ্ট ইয়াৰ হায়াৰ ছেকেণ্ডেৰী নাই, ক্লাছ 10 লেভেলৰ পেপাৰখনত আহিছিল। ইয়াত আমাৰ কি আছে, -1 টু দি পাৱাৰ 5, আমাৰ এইটোৰ উত্তৰ কি হৈ যাব, যিহেতু অড নাম্বাৰ আছে মানে অযুগ্ম সংখ্যা আছে, তেনেহ'লে আমাৰ উত্তৰ কিমান ওলাব, -1 ওলাব। তাৰপিছত আমাৰ প্লাছ চিন আছে, প্লাছ চিন, তাৰপিছত -1 টু দি পাৱাৰ 6 আছে, মানে এইটো যিটো আছে আমাৰ এইটো যুগ্ম সংখ্যা, তেনেহ'লে আমাৰ এই যিডাল আমাৰ প্লাছ চিন আছে, আমি ডাইৰেক্ট পাতি দিলোঁ প্লাছ চিন, এই যিটো এনসাৰ ওলাব -1 টু দি পাৱাৰ 6, এইটো আমাৰ প্লাছত ওলাব, +1 ওলাব। আৰু +1 যদি থাকে, তেনেহ'লে আমি নাপাতিলেও হয়, ডাইৰেক্ট আমি 1ও পাতি দিব পাৰোঁ। তেনেহ'লে 1ৰ পৰা 1 বিয়োগ কৰিলে কিমান থাকিব, আমাৰ 0। আমাৰ এনসাৰ হৈ যাব আমাৰ ইয়াত কি C, 0। এইটো জানিবলগীয়া আছিল আমাৰ। আৰু লাষ্ট শ্লাইডত আমি এটা বস্তু এৰি থৈ আহিলোঁ, এইটো বন্ধনীয়ে কি চিন বুজায়, আমাৰ সদায় পূৰণ চিন বুজায়। এইটো যদি চাওঁ প্লাছ মাইনাছ এইটো এটা আমাৰ যিকোনো এটা সংখ্যা বুলি ভাবি ল'বা তোমালোকে। ইয়াতে বন্ধনীয়ে আমাৰ কি চিন বুজায়, পূৰণ চিন বুজায়। প্লাছ পূৰণ মাইনাছ, -a, ইয়াত আমাৰ কি হৈ গৈছে -a। আৰু মাইনাছ যদি দুটা চিন যদি একেলগে যদি এনেকৈ যদি থাকে, তেনেহ'লে এই দুটা চিন আমি কি কৰিব লাগিব, এটা কৰিব লাগিব। মাইনাছ বন্ধনীয়ে বুজায় পূৰণ, মাইনাছ পূৰণ মাইনাছ, আমাৰ আলটিমেটলি কি হৈ যাব, প্লাছ। আৰু প্লাছ যদি এটা সংখ্যাৰ আগত যদি থাকে, আমি সেইটো নাপাতো, আমি ডাইৰেক্ট পাতি দিব পাৰোঁ। এই জেগাত যিকোনো সংখ্যা হ'ব পাৰে, এনিথিং। ইয়াত যদি চাওঁ, আমাৰ এইটো ADRE 2022 পেপাৰত অহা আছিল। এইটো আমি একফালৰ পৰা চাম, -1 পূৰণ 1, অ'কে, ইয়াতে আমাৰ কি হ'ল, 1 হ'ল, মাইনাছ পূৰণ মাইনাছ কি হৈ যাব আমাৰ এইটো প্লাছ, এই প্লাছটো এইবাৰ এইটো মাইনাছৰ লগত পূৰণ হ'ল, প্লাছ পূৰণ মাইনাছ কি হৈ যাব আমাৰ মাইনাছ পূৰণ মাইনাছ কি হৈ যাব আমাৰ প্লাছ, প্লাছ পূৰণ মাইনাছ কি হৈ যাব আমাৰ মাইনাছ। মানে আমাৰ এইখিনি যিটো এনসাৰ যিটো ওলাব, আমাৰ কি ওলাব, -1। তাৰপিছত আমি যদি এইফালৰ পৰা যদি চাওঁ, -1 পূৰণ -1 কি হৈ যাব আমাৰ এইটো +1 হৈ যাব,
কারণ মাইনাস দুটা পূরণ হয় আমার কি হয়ে যাব বন্ধনীয় কি বোঝায় পূরণ বোঝায় -1 পূরণ -1 +1 এই প্লাস তো এবার এই মাইনাস তোর লগত লগ লাগি কি হবে মাইনাস পূরণ বন্ধনীয় এগেইন পূরণ বোঝায় মাইনাস পূরণ প্লাস কি হয়ে যাব আমার মাইনাস এবার এই মাইনাস তো মাইনাস পূরণ মাইনাস কি হয়ে যাব আমার প্লাস এই প্লাস তো এবার ইয়ার লগত এখানে মাইনাস পূরণ প্লাস এই বড় বন্ধনীতেও পূরণ বোঝায় মাইনাস পূরণ প্লাস কি হয়ে যাব আমার মাইনাস আলটিমেটলি আমার এইটোর অ্যান্সার হবে কিমান -1 আমি আগতে গম পাইছো দুটা যদি আমার যদি মাইনাস যদি থাকে তাহলে আমি আর দুটা কি কৰিম প্লাস কৰিম ঠিক আছে আমি 1 + 1 কৰিলো আৰু ইহঁতৰ যিটো ডাঙৰ ইয়াৰ দুটা সমান তেনেহ'লে ইহঁত দুটাৰ কি হৈ যাব এটা চিন আহি যাব কি হৈ যাব এইটো আমাৰ -2 আহি যাব চিন কি আহিব দুটাৰ তাতে যেহেতু মাইনাসে আছে তেনেহ'লে আমাৰ চিনটো কি হৈ যাব -2 আহি যাব মাইনাস আহি যাব -2 হৈ যাব আমাৰ এইটো এনসার হৈ যাব আমাৰ কি এইটো এনসার হৈ যাব এইবিলাক কুৱেশ্যন ADRE 2022 পেপাৰত অহা এইবিলাকে ৰিপিট হৈ থাকে উল্টা যদি আমি চাওঁ ইয়াৰ এটা বহুত ধুনীয়া বস্তু এটা ইণ্টাৰেষ্টিং কৰিব লগা যদি আমাৰ -1 যদি থাকে যদি নৰ্মেলি যদি এনেকুৱাকৈ যদি থাকে তেনেহ'লে দুটাৰ আগত মাইনাস চিন আছে মানে আমি দুটাক প্লাস কৰি দিম -1 + -1 = 2 দুটাৰ আগত যেহেতু -1 আছে কোনো এটা সংখ্যা ডাঙৰ নহয় তেনেহ'লে আমাৰ ইয়াৰ এটা মাইনাস বহাই দিলে হ'ল ইয়াত কিন্তু আমাৰ এইখিনিয়ে যদি আমাৰ যদি এনেকুৱাকৈ যদি থাকে -1 ব্ৰেকেট -1 এই ব্ৰেকেটটোৱে আমাৰ কি বুজায় পূৰণ বুজায় -1 পূৰণ -1 কি হৈ যাব আমাৰ 1 আৰু মাইনাস পূৰণ মাইনাস কি হৈ যাব আমাৰ প্লাস এইখিনি বস্তু তোমালোকে নোটিস করবা যদি আমার যদি কোনো ধরনের যদি ব্রেকেট যদি না থাকে যদি ডাইরেক্ট যদি এনেকে থাকে -1 তেনেহলে আমার উত্তর হয়ে যাব কিমান -2 আর যদি ব্রেকেট দি যদি থাকে -1 ব্রেকেট -1 যদি থাকে আমার ব্রেকেট -1 যদি থাকে এই ব্রেকেটটো আমার পূরণ চিহ্ন বোঝায় 1 গুণ 1 মাইনাস পূরণ মাইনাস হয়ে যাব আমার প্লাস ঠিক তেনেদৰে আৰু আমি এটা যদি এক্সাম্পল যদি লওঁ তেনেকুৱা -1 -2 যেহেতু দুটাৰ আগত মাইনাস চিন আছে আমাৰ কি কৰিম এই দুটা সংখ্যা আমি প্লাস কৰিম কি হ'ব 1 + 2 = কি হৈ যাব 3 হৈ যাব এই দুটাৰে ডাঙৰ কোনি 2 ডাঙৰ 2 এর আগত যি চিন আছে আমাৰ হেতু চিন আহি যাব কিন্তু আমি যদি এনেকুৱাকৈ যদি চাম -1 -2 যদি থাকে এই বন্ধনীটো আমাৰ কি বুজাব পূৰণ বুজাব 2 1 গুণ 2 মাইনাস পূৰণ মাইনাস কাৰণ বন্ধনীয়ে পূৰণ বুজায় মাইনাস পূৰণ মাইনাস কি হৈ যাব আমাৰ +2 এইখিনি বস্তু তোমালোকে মাইন্ড করবা যদি আমার যদি ব্রেকেট যদি না থাকে তেনেহলে নর্মালি আমার যোগ করে দিবা আর যদি ব্রেকেট যদি থাকে সেইটো আমার কি পূরণ করে দিব লাগবে আর তেতিয়া আমার চিনবিলাকৰো পূরণ হ'ব এইখিনি কথা তোমালোকে মাইন্ড করবা দ্যাটস ইট ফর টুডে থ্যাংক ইউ